এই মাষ্টৰ আছেনে ঘৰত? আছে উপা আছে। বহুত দিন লগে পোৱা নাই নহয়। ভালে ৰাখিলিহে ৰাখা জেঠা। মই ভিতৰতে বহো নেকি? তাক মাতি দিছো। দিম বাৰু। পংকজ কা ভাতকেইটা খাই এনে অলপ বাগাত দিছিলো। তোক একেবাৰে ধৰিব নোৱাৰা হৈছিল দেখোন এই চুলিৰ কাটে চাটে। নকবি দে, এই কতদিন ধৰি দোকান চোকান বন্ধ, চুলি কাটবা পাৱা নাই। চুবাৰে ৰাকেশ জি কিবা মেচিন এটা আনছি, চলি উপা চুলি কাটে। বোলে মোৰো কাটে আৰু মই বোলো দে কাটচোন। কাটোতে এই অৱস্থা কৰছি আৰু। একো নহয়, ঘৰৰ খেতি পাৰবো। তাকেতো 3 মাহ আছো যেতিয়া ঘৰত, ময়ো আৰু টেনচন লোৱা নাই। মাইচানা ক'ত? মাইচানা আছে, তাইও এই কাম বনতে পিতেক চাহ একাপ দি অকণমান বাগাত দিছে। আৰু মই মাতি দিছো ৰ। আছে না কা ভালে? আছো দে, কিবাকে আছো দে। ওৰা এই পংকজ কা আহিছে? ভালে আছে? বসো বহুত দিন লগে পোৱা নাই। মাত দেও বুলি আহিছো একাষাৰ। এই বাপা ক'ত আছে? আছে, এই মোবাইলটোৱে চাই থাকে দিনটো। এই কিবাকে অকণমান ছবি আঁকিব বহাই থৈছো। এই ভাল কৰছা, আজিকালি চলিক এই মোবাইলে বৰবাদ কৰি দিছি। সেই নকবি কা, কি কৰবি এতিয়া তোনটা ধৰ বুজা শুনা সেই মাষ্টৰ, গতিকে সেই ছবিত মনোনিৱেশ কৰছা। এই ভাল হৈছে। আপুনি বহকচোন অকণমান, মই চাহ বনাম। এই চাহ নালগে এই গৰমত। সেই হেৰি কৰে পিছে নেমু এটা কাটি চবত বনাই দিয়ে। নালগে এই নেমু পানী এইবিলাক নাখাওঁ মই। বহুত ইঘৰ তাত সোমাবা আছে নহয়, মানে মই সেই ইঘৰকে মাত দি ফুচছো। কিবা পাতছে নেকি? একো পাতা নাই, এনে মানে বহুত দিন আহাও নাই। সেইটো হয়, কেইদিনমান ধৰা আৰু লগ নাপাম মোক। নাই লকডাউন বুলি আমিও ওলোৱা নাই আৰু এই চলিকো ওলাবা দিয়া নাই নহয়। গোটেই জপনাৰ বনাও বন্ধ কৰছো। ভালে কৰছা এইও যাব পৰা নাই। এই নাযাৱাই ভাল শুনছা। এইবিলাক চব ভাল হলি যাবি দে, 2-1 ৰাতি থাকি আহিব ঘৰত। তাকে এই মাতি দিয়ে বাপাকো। বাপা, বাপা। বৰদুদা চলি দেখো মাষ্টৰ ডাঙৰে হৈছে। এই মাৰে বাপেৰে নাম ৰাখবা লাগব শুনছা। এই মোবাইল খুচৰি নাথাকিবি, পঢ়া শুনাত মন দিবি। আৰু এইকেইদিন অলপ ঘূৰা ফুৰা কমিবি। যি অচিন বেমাৰ ওলাইছি তাকে বুজিছো মই। আমিহে এইবিলাক দেখা পালো। তাকে হ'ব। এই গাছৰ আগৰ সমান বয়স আছে তোৰ। এইবিলাক বেমাৰে যাতে তহঁতক নাপয় শুনছা। আমাৰহে মই এখন ছবি আঁকিছো, মই যাওঁ হে। এই বাপা যা। বাকী কাকা সেই বিপ্লৱ ক'ত আছে এতিয়া তহঁতৰ? বিপ্লৱৰ কথা নকবি। এই সি কেৰেলাত আছিল। এই মাজতে হঠাৎ এই কিবা লকডাউন নে কি যি তই আগে কলি, সেইকাৰণে তাক পঠাই দিলা নহয় তাৰ পে। সেই আহিল সি ঘৰত, ঘৰ পাইছি, ঘৰ পালা কিবাকে আহি। তাৰ পিছত দেখোন কিবা চৰকাৰী মানুহ আহিল আমাৰ তাত। আহি বোলে গোটেই ঘৰৰ পৰিয়ালক দেখোন কিবা টচ মাৰি চাও। কিবা টেষ্ট নে টচৰ নিচিনা কিবা মেচিনেদি টেষ্ট কৰছি। কৰোতে আমাৰ কিবা বোলে পজিটিভ ওলাইছে। এই আমাক এতিয়া আছুতীয়াকে ৰাখবো 14 দিনৰ বোলে কিবা কোৱাৰেণ্টাইন। সেইকাৰণে আৰু এই 14 দিনটো তহঁতক লগ চগ কৰবা নোৱাৰো। এই গাঁৱৰ মানুহকেইটাক এই মাত লগে বোলে ঘূৰি আছো। মই আৰু বেছি পৰ নবহো নেকি? এই হৰন্দকো মাত লগাবা লগা আছে মই। পিছে আহো। এই ভগৱানে ভালে ৰাখিলি আমি আকৌ লগ হম। মই আহো দেই। ভালে থাকিবি দেই। মই আহো।